নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি অসমৰ বি ফাৰ্ম, বেচেলাৰ ইন ফাৰ্মাচী আৰু ডি ফাৰ্ম, ডিপ্ল'মা ইন ফাৰ্মাচী কৰ্চৰ ওপৰত আলোচনা কৰিম। তো এইকেইদিন ভালেখিনিয়ে কমেণ্ট কৰি আছে যে CEE এণ্ট্ৰেন্স এক্সামৰ ওপৰত ভিডিঅ' বনাব লাগে বা অসমত কি CEE হয় ইয়াৰ ওপৰত বনাব লাগে। তো তাৰে আজি এটা CEEৰ ওপৰত আলোচনা কৰিম। তো এইটো ভিডিঅ'ত আজি আমি অসমত কেইখন গভৰ্ণমেণ্ট ডি ফাৰ্ম, বি ফাৰ্মৰ কলেজ আছে আৰু প্ৰাইভেট কিমানখন আছে ইয়াৰ ওপৰত আলোচনা কৰিম। তো আপোনালোকে কমেণ্টত বা কমিউনিটি পষ্টত গৈ ইয়াতে Q&A কুৱেশ্যন এনচাৰৰ ছেকশ্যন দিয়া আছে। তো আপোনালোকে যি কুৱেশ্যন সুধিব লগা আছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। তো আপোনালোকে যিকোনো ধৰণৰ কুৱেশ্যন সুধিব পাৰে, কিবা কোৰ্চ ৰিলেটেড হওক, BSc নাৰ্ছিং, ডি ফাৰ্ম, BSc মেডিকেল টেকনলজি কোৰ্চ, এই সকলোবিলাক কোৰ্চ যিকোনো ধৰণৰ কুৱেশ্যন সুধিব পাৰে। তো আমি কুৱেশ্যনবিলাক চিলেক্ট কৰি এটা ভিডিঅ' আগবঢ়াম ইয়াৰ ওপৰত। তো প্ৰথমতে ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্চৰ বিষয়ে কৈ দিওঁ। ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্চটো এটা 2 বছৰীয়া ডিপ্ল'মা কোৰ্চ হয়, য'ত আপোনালোকক ফাৰ্মাচী মেডিচিন ৰিলেটেড কিছুমান বেছিক নলেজ দিয়া হয়। ইয়াৰে ফাৰ্ষ্ট ইয়েৰত 5খন কিতাপ আছে আৰু ছেকেণ্ড ইয়েৰত 6খন কিতাপ আছে। ফাৰ্ষ্ট ইয়েৰত আছে ছ'চিয়েল ফাৰ্মাচী, হিউমেন এনাটমি এণ্ড ফিজিঅ'লজি, ফাৰ্মাকগনচি, ফাৰ্মাচিউটিক্স এণ্ড ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰি। তো আপোনালোকে এই কোৰ্চটো গভৰ্ণমেণ্ট বা প্ৰাইভেট দুয়োটাৰ কোনোবা এটাৰ পৰা কৰিব পাৰে, এইটো আপোনালোকৰ কথা। কিন্তু গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োটাত এডমিশ্যন ল'বৰ বাবে ইয়াতে আপোনালোকে এটা এণ্ট্ৰেন্স এক্সাম দিব লাগে। সেইটো এণ্ট্ৰেন্স এক্সামৰ নাম হ'ল CEE কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন ফাৰ্মাচী। তো CEE ফাৰ্মাচী বুলি এটা এণ্ট্ৰেন্স এক্সাম হয়, যিটো এক্সামত টোটেল 100 মাৰ্কৰ কুৱেশ্যন আহে, য'ত ফিজিক্সৰ 25, কেমেষ্ট্ৰি 25, বায়'লজি 25 আৰু ইংলিছ গ্ৰামাৰৰ 25 মাৰ্ক। যদি আপোনালোকেও ডি ফাৰ্ম, বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এই উপযুক্ত ইবুকখন বাছি ল'ব পাৰে। এই ইবুকখন অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো আপোনালোকে এই ইবুকখন লৈ ল'ব পাৰে। ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, তাৰে পৰা আপোনালোকে কণ্টেক্ট কৰি ডাইৰেক্ট হোৱাটছআপৰ জৰিয়তে এই ইবুকখন ল'ব পাৰে। আৰু আপোনালোকে ডি ফাৰ্ম, বি ফাৰ্ম ৰিলেটেড যিকোনো ধৰণৰ কুৱেশ্যন সুধিব খুজিলে মোক হোৱাটছআপৰ জৰিয়তে সুধিব পাৰে। এই ইবুকখনত 2000তকৈ অধিক MCQ কুৱেশ্যন এনচাৰ আছে। CEE এণ্ট্ৰেন্স এক্সামটো SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স কণ্ডাক্ট কৰায়, যিখন গুৱাহাটীত অৱস্থিত। CEE এণ্ট্ৰেন্স এক্সামটো SSUHS কণ্ডাক্ট কৰায়, কিন্তু ইয়াৰে কাউন্সিলিং ৰিলেটেড এইবিলাক DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনে কণ্ডাক্ট কৰায়। ইয়াতে টোটেল 3খন গভৰ্ণমেণ্ট কলেজ আছে। প্ৰথম হৈছে গুৱাহাটী মেডিকেল কলেজ GMC, তাৰপিছত আছে আছাম মেডিকেল কলেজ ডিব্ৰুগড় আৰু এখন আছে শিলচৰ মেডিকেল কলেজ শিলচৰ। এই 3খন গভৰ্ণমেণ্ট মেডিকেল কলেজ আছে। ইয়াৰ উপৰিও 19খন ইয়াৰে প্ৰাইভেট ইনষ্টিটিউট আছে। এই প্ৰাইভেট কলেজকেইখনত আপোনালোকে এডমিশ্যন ল'বৰ বাবে CEE এণ্ট্ৰেন্স এক্সামটো দিব লাগে। তো প্ৰাইভেট কলেজৰ ক্ষেত্ৰত ইয়াৰে CEEৰ মাৰ্কটো কম পালেও হয়, কিন্তু গভৰ্ণমেণ্টৰ কাৰণে ইয়াৰে মাৰ্কটো অলপমান হাই লাগিব। তো ইয়াৰ ক্ষেত্ৰত এই এণ্ট্ৰেন্স এক্সামটো দিবৰ বাবে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। টোটেল আপোনালোকৰ PCB বা PCM দুয়োটাৰ ফালৰ পৰা দিব পাৰে। তো PCB হ'লে দিব পাৰিব, PCM হ'লে দিব পাৰিব। এতিয়া নেক্সট বেচেলাৰ অফ ফাৰ্মাচী বি ফাৰ্মৰ কথা আলোচনা কৰোঁ। বেচেলাৰ অফ ফাৰ্মাচী বি ফাৰ্ম কোৰ্চটো আগতে গভৰ্ণমেণ্টত অনলি ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিল, কিন্তু এতিয়া ইয়াৰে আছাম মেডিকেল কলেজতো চিট কেপাচিটি দি দিছে। তো SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত বি ফাৰ্ম বেচেলাৰ অফ ফাৰ্মাচী কোৰ্চটো কেৱল আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে, যাৰ চিট কেপাচিটি 30টা। এইটো এটা 4 বছৰীয়া ডিগ্ৰী কোৰ্চ হয়। তো আপোনালোকে যদি ডি ফাৰ্ম, ডিপ্ল'মা ইন ফাৰ্মাচী কমপ্লিট হৈছে, তাৰপিছত আপোনালোকে বি ফাৰ্মো পঢ়িব পাৰে। তো তেতিয়া আপোনালোকৰ লেটাৰিয়েল এণ্ট্ৰি ল'ব পাৰিব, তেতিয়া আপোনালোকৰ বি ফাৰ্ম কোৰ্চটো 3 বছৰীয়া হ'ব। তো ইয়াৰে অনলাইন এপ্লাই জুন জুলাই মাহত আহিব লাগে। তো জুন জুলাইলৈকে CEE ফাৰ্মাচী কোৰ্চৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব। যিহেতু ইয়াৰে কম্পিটিশ্যন বহুতেই বেছি, আপোনালোকে এতিয়াৰে পৰা ইয়াৰে এণ্ট্ৰেন্স এক্সামৰ কাৰণে পঢ়ি থাকিব পাৰে। তো ইয়াৰ সহায়ৰ বাবে আমাৰ ই বুকখন লৈ ল'ব পাৰে। তো এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। নেক্সট আপোনালোকৰ কুৱেশ্যনবিলাক কমেণ্ট কৰি জনাব, তো তাৰে ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰো সহায় হয়। ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তো আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিব। ধন্যবাদ।